কৰোনাত আক্ৰান্ত হৈছে ৰাজ্যৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ববিতা শৰ্মা। কেৱল এয়ে নহয়, কণ্ঠশিল্পী ববিতা শৰ্মাৰ কন্যাও আক্ৰান্ত হৈছে কৰোনাত। বৰ্তমান দুয়ো GMCHত চিকিৎসাধীন হৈ আছে। এই খবৰ লাভ কৰাৰ পাছতেই অসংখ্য অনুৰাগীয়ে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে। উল্লেখযোগ্য যে দুদিনমান পূৰ্বে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা আক্ৰান্ত হৈছিল কৰোনাত।